অসম চৰকাৰৰ মৃত্যুঞ্জয় সেৱাৰ বাবে যোগাযোগ নোহোৱা অথবা তেনেই সামান্য পৰিমাণৰ এই বিনামূলীয়া সেৱা গ্ৰহণ কৰা এলেকাসমূহত মাজে মাজে স্বাস্থ্য বিভাগৰ তৰফৰ পৰা এই সন্দৰ্ভত কেতবোৰ সজাগতামূলক অনুষ্ঠান আয়োজন কৰি আহিছে। ইয়াৰে অংশ হিচাপে আজি বোকাজান মহকুমাৰ বালিপথাৰ আৰু চিলনীজানৰ 108 স্বাস্থ্য কৰ্মীসকলৰ তৰফৰ পৰা সৰিয়হজান গুৱাহাটীয়া গাঁৱত 108 মৃত্যুঞ্জয় বিনামূলীয়া এম্বুলেন্স সেৱা সম্পৰ্কীয় এক সজাগতা সভা অনুষ্ঠিত কৰা হয়। উল্লেখ্য যে উক্ত এলেকাৰ পৰা তেনে কম পৰিমাণৰ মৃত্যুঞ্জয় সেৱা গ্ৰহণ কৰাৰ বাবে স্থানীয় লোকৰ মাজত এই সম্পৰ্কীয় সজাগতা সৃষ্টিৰ বাবে এই সভা অনুষ্ঠিত কৰা হয়। উক্ত অনুষ্ঠানত 108 স্বাস্থ্য কৰ্মীসকলে স্থানীয় লোকৰ মাজত 108 সেৱাৰ আৰু ইয়াক লাভ কৰাৰ পদ্ধতি সম্পৰ্কে সবিস্তাৰে ব্যাখ্যা কৰে। ইয়াৰ লগতে স্থানীয় লোকৰ মাজত এক স্বাস্থ্য পৰীক্ষা শিবিৰো অনুষ্ঠিত কৰা হয়। নিউজ ডেস্ক ৰিপৰ্ট বোকাজান টাইমছ। আমি বেসিক্যালি আপোনাৰ 108 ইমাৰ্জেঞ্চি সাৰ্ভিসৰ পৰা আহিছোঁ। এই এৰিয়াটোত আপোনাৰ মানে ইমান আপোনাৰ ইমাৰ্জেঞ্চি আমাৰ 108ৰ মানে সাৰ্ভিসটো ইমান পোৱা নাযায় মানে তেখেতলোকে গম পোৱা নাছিলে চাগে এৱাৰনেছটো হোৱা নাছিলে মানে অলপ ভিতৰুৱা হয় কাৰণে চ' আমি ইয়াত এৱাৰনেছ কেম্প এটা দিছোঁ লগতে সকলোকে সজাগ এটাও কৰিছোঁ কেনেকৈ 108 কল কৰিব লাগে বা কি কৰিব লাগে এই গোটেইখিনিত কোৱা হৈছে আৰু লগতে চেকআপো কৰি দিছোঁ প্ৰেছাৰ চেছাৰ চাই দিয়া হৈছে আৰু চবকে ৰাইজক জনাবৰ বাবে আপোনালোকে কেনেকুৱা ধৰণে তেওঁলোকক অৱগত কৰাইছে সাৰ্ভিসটোৰ বিষয়ে বুজাইছোঁ সিহঁতক কেনেকৈ কি কৰিব লাগিব 108 কল কৰাৰ পৰা আদি কৰি ক'ৰ পৰা কেনেকৈ আহে এম্বুলেঞ্চটো সাৰ্ভিসটো কেনেকৈ পায় মানে এই গোটেইখিনি কথা ক'ৰ পৰা আহিছে আপোনালোকে আমি বালিপথাৰ 108ৰ পৰা মানে হস্পিটেল আমি তাত থাকিম